নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি কৃষ্ণৰ এজন মহান ভক্ত সূৰদাসৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপুনি কাহিনীটো মনোযোগেৰে শুনিব। আপুনি যদি কৃষ্ণৰ সঁচা ভক্ত হয় তেন্তে এই মহান মহাত্মাজনৰ কথা নুশুনাকৈ থাকিব নোৱাৰে। এই মহান মহাত্মাজনৰ কাহিনীৰে আমাৰ জীৱনত ভগৱানৰ প্ৰতি প্ৰেম আগ্ৰহ বাঢ়িব। এখেত এজন কৃষ্ণৰ ভক্তিৰ লগতে কবিও আছিল। সূৰদাস জন্মৰ পৰাই অন্ধ আছিল। সেইকাৰণে পৰিয়ালৰ লোকে তেওঁক কোনোৱে পচন্দ নকৰিছিল। 6 বছৰ বয়সতে তেওঁ ঘৰ এৰি গুচি গৈছিল। সূৰদাসৰ ভগৱান শ্ৰীকৃষ্ণৰ লগত জড়িত বহুত ঘটনা আছে। ভগৱান শ্ৰীকৃষ্ণৰ পৰম সখা উদ্ধৱক আপুনি সকলোৱে জানে, যিয়ে বৃন্দাবনলৈ গোপীসকলক বুজাবলৈ ভগৱান শ্ৰীকৃষ্ণই পঠিয়াইছিল। সেই উদ্ধৱেই কলিযুগত সূৰদাস হৈ জন্ম লৈছিল। সূৰদাস জন্মৰ পৰাই অন্ধ আছিল যদিও তেওঁ যেতিয়া নাম কীৰ্তন কৰিছিল তেতিয়া স্বয়ং ভগৱান কৃষ্ণই বাল্যকালৰ ৰূপ লৈ ওচৰত বহি নাম কীৰ্তন শুনিছিল। আমি চকুৰে দেখোঁ যদিও সূৰদাসৰ নিচিনা ভগৱানক দেখা নাপাওঁ। পৌৰাণিক মান্যতা অনুসৰি এবাৰ সূৰদাসে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিত মগন হৈ ক'ৰবালৈ গৈ আছিল। গৈ থাকোঁতে ৰাস্তাত এটা নাদ আছিল। চকুৰে দেখি নোপোৱাৰ কাৰণে তেওঁ নাদটোৰ ভিতৰত পৰি গ'ল। ভক্তৰ কষ্ট দেখি ভগৱান কৃষ্ণই নিজে প্ৰকট হৈ সূৰদাসৰ জীৱন ৰক্ষা কৰিলে আৰু তেওঁক দৃষ্টি দিলে। তেওঁৰ ভক্তিত পচন্দ হৈ শ্ৰীকৃষ্ণই বৰদান খুজিবলৈ ক'লে। তেতিয়া সূৰদাসে ক'লে যে মোক আপোনাৰ বাহিৰে আন কাকোৱে চাব নিবিচাৰোঁ, সেয়েহে মোক আকৌ দৃষ্টিহীন কৰি দিয়া। এই ঘটনাটোৰ পৰা আমি তেখেত ভগৱান শ্ৰীকৃষ্ণৰ কিমান ডাঙৰ ভক্ত আছিল সেই কথা বুজিব পাৰোঁ। আমি আজি তেখেতৰ জীৱনৰ প্ৰেমেৰে ভৰা এটা কাহিনী শুনো আহক। এবাৰ তেখেত নাম কীৰ্তন কৰি ভক্তিত মগন হৈ আছিল। তেওঁ দেখিছিল যে ভগৱান শ্ৰীকৃষ্ণই ৰাধাৰ লগত নৃত্য কৰি আছে। সেই সময়ত ৰাধাৰ ভৰিৰ এডাল পায়ল ছিগি পৰি গ'ল আৰু যেতিয়া নাম কীৰ্তন কৰি শেষ হ'ল তেতিয়া ৰাধাৰাণী সখীৰ লগত বহি পৰিল। সূৰদাসে পায়ল ছিগি পৰি যোৱাৰ মাত শুনিছিল, সেয়েহে তেওঁ হেপিয়াই গৈ পায়লডাল বুটলি উঠাই ল'লে। যেতিয়া তেওঁ পায়লডাল হাতত উঠালে তেতিয়া তেওঁ ভাবুক হৈ কান্দি পৰিছিল। ৰাধাই যেতিয়া দেখিলে যে পায়ল এডাল নাই তেতিয়া সখীসকলক বিচাৰি আনিবলৈ ক'লে। সখীসকলে ইফালে সিফালে বিচাৰিবলৈ ধৰিলে। তাৰ পাছত এগৰাকী সখীয়ে দেখিলে যে বাবাই পায়লডাল লৈ বহি আছে। তেতিয়া সখীয়ে বাবাক ক'লে, এয়া সখী ৰাধাৰ পায়ল হয়, আমাক দি দিয়া। তেতিয়া সূৰদাসে ক'লে, পায়ল মই ৰাধাকহে দিম, তোমালোকক নিদিওঁ। তেতিয়া ৰাধাৰাণী বাবাৰ ওচৰলৈ নিজেই আহিল আৰু পায়লডাল খুজিলে। ৰাধাৰাণীৰ হাতত পায়লডাল থৈ সূৰদাসে ভৰিখন ধৰি ল'লে আৰু ক'লে যে যেতিয়ালৈকে আপুনি মোক দৰ্শন নিদিয়ে আপোনাৰ ভৰি এৰি নিদিওঁ। ৰাধাৰাণীয়ে তেতিয়া মিচিকাই হাঁহিলে। সূৰদাসৰ ওচৰত মনৰ দৃষ্টি আছিল, কিন্তু ৰাধাৰাণীয়ে তাৰ পাছত শাৰীৰিক দৃষ্টি প্ৰদান কৰিলে। সূৰদাসে দেখিলে যে বহুত জোৰকৈ এটা পোহৰ ওলাল আৰু লাহে লাহে কম হ'বলৈ ধৰিলে আৰু তেওঁৰ সন্মুখত ৰাধাকৃষ্ণ থিয় হৈ থকা দেখা পালে। সূৰদাসে সুখত ক'ব নোৱাৰা হৈ কান্দিবলৈ ধৰিলে। বাবাই তেতিয়া ৰাধাকৃষ্ণৰ ভৰিত ধৰি সেৱা জনালে আৰু জোৰকৈ চিঞৰি চিঞৰি এটা পদ গালে। ৰাধাকৃষ্ণই হাঁহি হাঁহি চাই আছিল। পদ শেষ হ'লত ৰাধাকৃষ্ণই যাবলৈ ধৰিলে। তেতিয়া সূৰদাসে ক'লে, হে মোৰ প্ৰভু, মোৰ দৃষ্টি আকৌ লৈতো যোৱা। তেতিয়া ৰাধাই ক'লে, বাবা এয়া আপোনাৰ কাৰণেই হয়। আমি জানো যে আপুনি মনৰ দৃষ্টিৰে চাই লয়, কিন্তু এতিয়া এই পৃথিৱীখনো চোৱা। তেতিয়া সূৰদাসে ক'লে, হে মোৰ দেৱী, মোৰ এই চকুৰে সাক্ষাৎ আপোনালোকক দেখিলোঁ, সেয়েহে মোৰ আৰু আন কাৰোবাক দেখিবলৈ ইচ্ছা নাই। কেৱল হেঁপাহ আছিল আপোনালোকক এবাৰ চোৱা। মই অনুভৱ কৰিব বিচাৰিছিলোঁ, কিয়নো সেই অনুভূতি আচলতে কেনেকুৱা হ'ব সেইকাৰণে আপোনালোকক দৰ্শন কৰিব বিচাৰিছিলোঁ। এতিয়া মোৰ সকলো আশা পূৰণ হ'ল। তাৰ পিছত ৰাধাকৃষ্ণ অদৃশ্য হৈ গ'ল। সূৰদাসৰ ভক্তিৰ ওপৰত এনেকুৱা আৰু বহুত কাহিনী আছে, ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব। এয়াই আছিল সূৰদাসৰ ভগৱানৰ প্ৰতি থকা সঁচা প্ৰেম। এনেকুৱা প্ৰেম কৰিলে আমিও এদিন ভগৱানক নিশ্চয় পাম। আজিৰ কাহিনীটো মই ইয়াতে সামৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি মোৰ কাহিনীটো ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ। আজিলৈ ইমানতে, বাই বাই।